Hello guys, welcome to my channel KK Vlogs MGK. এতিয়া মই আছো বৰ্তমান চিভিলত কেনেকৈ আহিলো সেইটো কথা কম বাৰু আপোনালোকক তাৰ আগতে কোনোবাই যদি চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি দিব আপোনালোকক এখিনি কথা মই বাৰু কৈ আছো আপোনালোকক কেনেকৈ এই মোৰ এক্সিডেন্ট ৰোগ হৈছিল আপোনালোকক কৈ আছো এই ঘটনাটো সংঘটিত হৈছিল প্ৰায় 3 বজাত হৈছিল আৰু আপোনালোকে দেখি আছে এতিয়া মোৰ হাতখন চিলা আছে এয়া ডক্টৰ এতিয়া মেন কথাটো লৈ বলক আমি ভিডিঅ'টো আৰম্ভ কৰো সেইখিনি সময়ত মই আছিলো ঘৰত এনেতো আপোনালোকে জানে ঘৰত থকা সময়ত এটা দুটা কাম কৰা হয় যিখিনি সময়ত মই কাম কৰি আছিলো সেইখিনি সময়ত এটা বহুত অকমান ওপৰ আছিল আৰু মানে তাতে যেতিয়া ওপৰত টিংপাতটো আছিল টিংপাতটো থাকোতে মোৰ মানে কি গাত পৰি গ'ল কেনেকৈ পৰিলে ময়ো ক'ব নোৱাৰিলো মোৰ গাত পৰা নাই চিধা আহি পেলাই ডাইৰেক্টকে হাতত পৰি গ'ল খু হাতখনত আপোনালোকে জানে টিংপাতখন কিমান ধাৰ অকস্মাত পৰি যোৱাৰ লগে লগে মোৰ হাতখনত কাটি গ'ল কাটিছে অকমান নাই কাটা অকমান দৌ কৰি কাটিছে প্ৰায় 10টামান চিলাই পৰিছে আৰু এক জাগাতে নহয় আৰু অকমান জাগা আছিলে তাতে 3টা চিলাই পৰিছে চিঙি পেলাই পৰিছে এসি লৈ সব কবি পেছাৰে যোগে এইটো ধৰিব লাগিব নালাগে ইমান দেখা নাই এইটো হাত দিয়াচোন এতিয়া ধৰিম কৰি দিব লাগিব ন মইতো ভিডিঅ' ভিউত এৰিব নোৱাৰিলো ন প্ৰব্লেমটো ডেইলি ব্লগ বনাই দি থাকে যে সেইকাৰণে তো এইবিলাকত একো প্ৰব্লেম নাই টিংপাত পৰিলে প্ৰব্লেম হ'ব নেকি এইটো হাৰ্ড বস্তু দাঙিলে একো নহয় মনে মনে হৈ থাকা দাদা এই নহয় নাই আজিকালি দাঙিলেতো হ'বই ভাল হোৱাৰ পিছত একো নহয় আজিকালিতো নাদাঙো ন pesade veña pesade A few moments later.
A few moments later. চ' হে গাইজ ফাইনেলি চিলাই হৈ গ'ল গোটেই হাতখন গাইজ 2 জাগাত কাটিছিলে এটা জাগাত পৰিছিলে 10টা আৰু এটা জাগাত পৰিছিলে 3টা চিলাই হে গাইজ চিলাই হৈ গ'ল গাইজ এতিয়া ফাৰ্মাচীত যাই পেলাই আমি ঔষধকেইটা বলক ল'বলৈ যাওঁ বলক ফাইনেলি লোৱা হৈ গ'ল আমাৰ হস্পিটেলৰ পৰা ওলোৱা হৈ গ'ল আৰু আমি এতিয়া লৈ আছোঁ টেবলেট তো ফাইনেলি টেবলেট লোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈকে গৈ আছোঁ চ' হে গাইজ তো এতিয়া আমি ঘৰলৈকে আহি গ'লোঁ মোৰ হাতখন কাৰণ বহুত বিষাই আছে সেইকাৰণে মই ভিডিঅ' বনাব নাই পৰা আৰু সেইকাৰণে মই এতিয়া ভিডিঅ'টো এইখিনিতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু ভগৱানৰ আশীৰ্বাদত যাতে যে মোৰ হাতখন সোনকালে ভাল হয় গাইজ আশীৰ্বাদ কৰক গাইজ বাই বাই